নমস্কাৰ, আসসালামু আলাইকুম। এয়া মই যোৱাকালি ভুট্টা বুলি কয় আৰু আমাৰ অসমীয়াত মাকৈ, কেঁচা মাকৈ আনিছিলোঁ। এইটো কেঁচা মাকৈ ছিজন। মই বইল কৰোঁ প্ৰথমতে কুকাৰত পানী আৰু নিমখ দি বইল কৰিবলৈ দিছোঁ। বইল কৰি বনাই খাই খুব ভাল লাগে। আৰু এয়া চাহ খাইছোঁ ৰাতিপুৱাৰ লগতে ফ্ৰুট বান। মই ইমানটো বেছি হেভি নাস্তা কৰি ভাল নাপাওঁ, গতিকে লাইট হ'লে ভাল হয়। আৰু এয়া বইল হ'ল মোৰ মাকৈখিনি। এয়া আপুনি এনেও খাব পাৰে, নহ'লে অলপমান ভুনি গেছত এনেই ভুনি পেলাই বৰ টেষ্টি লাগে। নিমখটো দিছোঁৱে, গতিকে নেমু বা অকণমান চাট মছলা লগাই পেলাই খালে খুব টেষ্টি। মইতো এনেই খাওঁ, এনেই খালে বেছি হেল্ডি, গতিকে এনেই খাই ভাল লাগে। আৰু তথাপিতো অলপ ভুনিছোঁ গেছত। এনেই এখন জালনাৰ নিচিনা বা ৰুটি পোৰা যে জালনাবোৰ পায়, তাতে দি অকণমান বাটাৰ লগাই দিব পাৰে। সেইটো আৰু টেষ্ট অলপমান এনহেঞ্চ কৰে, কিন্তু হয়তো কিছুমানে বাটাৰ এভইড কৰিব, গতিকে এনেই খাই খুব ভাল লাগে। আজি মোৰ ৰাতিপুৱাৰ এই নাস্তা হ'ল আৰু। এয়া আজি আকৌ আইতাকৰ ঘৰলৈ আহিছোঁ আৰু মিহি চেৱৈটো বনাবলৈ লৈছোঁ। মানে ব্ৰিফলি ধৰক দেখুৱাইছোঁ আৰু মই এয়া ইলাচি কুটি লৈছোঁ। আৰু এইটো মায়ে বনোৱা, মোৰ মায়ে এনেকৈ বনাইছিলে ৰেচিপিটো। বইল হৈ থকাখিনি হৈছে পানী, চেনি পানী, আৰু তাতে ইলাচি গুড়া দি দিছোঁ। আৰু এই চেৱৈখিনি ঘিউত ভাজি লৈ পেলাই ভালকৈ মানে তাৰপিছত চেনি পানীখিনি ইয়াতে দি দিলে ধুনীয়াকৈ মানে এডাল এডাল হয় চেৱৈখিনি। আৰু এয়া সন্ধিয়াবেলা মেগী বনালোঁ। ল'ৰা ছোৱালীবোৰৰ ডিমাণ্ড, জামাৰ কাজিনছবোৰৰ, যে মেগী খাই হেনো। আৰু লগতে আকৌ ডিনাৰৰো তৈয়াৰী কৰিছোঁ। আজি বনাম কেঁচা কাচকলৰ কোপ্তা, আৰু হিন্দীত কয় কোফ্তা। এয়া মই বইল কৰি লৈছোঁ, কাচকল বাকলিৰ সৈতে বইল কৰিছোঁ। আৰু ৰিজন বাকলিৰ সৈতে বইল কৰাৰ এইটোৱে যে এনেই বইল কৰিলে অলপমান বাহিৰত ৰখাৰ লগে লগে হাৰ্ড হৈ যায়, বাকলিৰ সৈতে বইল কৰিলে কিন্তু হাৰ্ড নহয়। আৰু এয়া পনীৰ ষ্টাফিঙৰ কাৰণে লৈছোঁ। এয়া বনবোৰ এনেকৈ বনাই মিঠাতেলত ফ্ৰাই কৰিছোঁ ননষ্টিকৰ কেৰাহীত। এই পনীৰখিনিত অকল চাট মছলা অকণমান আৰু মিহিকৈ অকণমান ধনিয়া পাত কাটি দিছোঁ। আজি আকৌ চুপ বনাইছিলোঁ। ককাকৰ গাটো খুব ভাল নহয়, গতিকে অকণমান জালুক দি পেলাই চুপ বনালোঁ। এয়া গ্ৰেভিটো ৰেডি কৰি আছোঁ লগতে। মই এদিন ডিটেইলত আপোনালোকে কমেণ্ট কৰি জনাব, ডিটেইলত মই মানে ভালকৈ ৰেচিপিটো দিম। এয়া অকণমান এনেকৈ পানী লগাই কলৰ পিটিকাখিনি ভিতৰে এনেকৈ ষ্টাফিং কৰি দিছোঁ মই পনীৰৰ, কৰি পেলাই বল বনাই ল'ব লাগে। আজি ইমান ভালকৈ দেখুওৱা নহ'ল অৱশ্যে। এয়া মোৰ কোফ্তা ৰেডি হৈ গ'ল। খুব টেষ্টি হৈছিল খাবলৈ, আৰু ইমান ছফ্ট হৈছিল। ফ্ৰাই কৰি এনেকৈ এজ এ স্নেকো খাব পাৰে। যিটো মই ফ্ৰাই কৰিটোতো মই গ্ৰেভিত দি দিছোঁ, কিন্তু ফ্ৰাই কৰি এনেও খাব পাৰে, খুবেই টেষ্টি।
আৰু এয়া যে আমাৰ মাজু খুৰীয়েকে এগ বিৰিয়ানী বনাইছিলে। আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিলোঁ, আগলৈ লগ পাম।